যেহেতু ADRE ফলাফল ঘোষণা কৰাৰ পিছতে কাট অফ মাৰ্কক লৈ এতিয়া চৰ্চা চলিছে সামাজিক মাধ্যমতো বহু কেইজনে প্ৰতিক্ৰিয়া দৰ্শাইছে কাট অফ মাৰ্কক লৈ আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কাট অফ মাৰ্কক লৈ যে মেধাৰ ওপৰত ভিত্তি কৰি চাকৰি পাব আৰু কিমান পদ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি কাট অফ মাৰ্ক দিয়া হয় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কেইবাটাও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকী মন্তব্য আছে তাৰ কথা তথ্য দিয়াৰ চেষ্টা কৰিছো ADRE কাট অফ মাৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া যেহেতু সামাজিক মাধ্যমত চৰ্চা হৈ আছে এতিয়া কাট অফ মাৰ্কক লৈ কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ নকৰে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে কিমান পদ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰে কাট অফ মাৰ্ক আৰু কাট অফ মাৰ্ক লো বা হাই কোনেও নকৰে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে ADRE সন্দৰ্ভত ADRE ৰিজাল্ট সন্দৰ্ভত মেধাৰ ওপৰত নিৰ্ভৰ কৰে কাট অফ মাৰ্ক যেহেতু সামাজিক মাধ্যমত বিশেষ চৰ্চা চলিছে ADRE কাট অফ মাৰ্কক লৈ মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ বাবে কাট অফ মাৰ্ক বাঢ়ি গৈছে মে মাহত অনুষ্ঠিত হ'ব ADREৰ মৌখিক পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু এই মৌখিক পৰীক্ষা শেষ হোৱাৰ পিছতে দিয়া হ'ব নিযুক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে আমাৰ কাৰ্যকালতে চাকৰি পাব সকলো যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য ADRE কাট অফ মাৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম প্ৰতিক্ৰিয়া দিছে যিটো সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে যেতিয়া ৰিজাল্ট ওলাইছে ADRE ৰিজাল্ট ওলোৱাৰ পিছত বা ফলাফল ঘোষণা কৰাৰ পিছতে কাট অফ মাৰ্কক লৈ বিশেষ চৰ্চা চলিছে বহু কেইজনে মন্তব্য কৰিছে যথেষ্ট হাই হৈছে কাট অফ মাৰ্ক আৰু কাট অফ মাৰ্ক হাই হোৱা বা কাট অফ মাৰ্কক লৈ সামাজিক মাধ্যমতো চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ নকৰে কিমান পদ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি কাট অফ মাৰ্ক নিৰ্ধাৰণ কৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ইয়াৰ উপৰি তেওঁ উল্লেখ কৰিছে যে মে মাহত অনুষ্ঠিত হ'ব ADRE মৌখিক পৰীক্ষা আৰু এই মৌখিক পৰীক্ষা শেষ হোৱাৰ পিছতে দিয়া হ'ব নিযুক্তি আৰু আমাৰ কাৰ্যকালতে সকলোৱে চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এই কাৰ্যকালতে মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যকাল বা আমাৰ কাৰ্যকালতে সকলোৱে চাকৰি পাব সকলো যুৱক যুৱতীয়ে চাকৰি পাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু মৌখিক পৰীক্ষা শেষ হোৱাৰ পিছতে চাকৰি লাভ কৰিব যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহি পৰিছে যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ইয়াৰ উপৰি যিসকলে BA পাছ কৰাৰ পিছতো ADRE চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা দিছিল সেইসকল কিন্তু বিপদত পৰিব আৰক্ষীক শীঘ্ৰে যোগাযোগ কৰিবৰ বাবে ফোন নম্বৰো ইতিমধ্যে মুকলি কৰা হৈছে যিসকলে ADRE চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা দিছিল BA পাছ কৰাৰ পিছতো তেওঁলোকৰ বিপদ নিশ্চিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো এক্সামত আজি কাট অফ মাৰ্ক কিছু হাই হোৱা বুলি কাট অফ মাৰ্ক হাই হোৱা লো হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে গতিকে কাট অফ মাৰ্কটো লো হাই কোনেও নকৰে যদি ৫,০০০ পোষ্ট আছে ৫,০০০ৰ বিপৰীতে ১০,০০০ মানুহ অৰেলত আহিব গতিকে ১০,০০০ হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায় কাট অফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে বেছি যদি চোকা ল'ৰা ১০,০০০ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয় আকৌ মে মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব সেই সময়তো অৰেল নহয় মেত অৰেল হ'ব যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে এদিনত ১০০জনতকৈ বেছি অৰেল ল'ব নোৱাৰি ১.৫ মাহ অৰেল চলিব গতিকে জুনৰ মাহটো অৰেলত যাব জুলাই মাহত হ'ব পাৰে মই মুখত কোনো ডেট দিব খোজা নাই তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব যিমান মই উলিয়াই দিব নোৱাৰোঁ অলৰেডি এইবোৰ এডভাৰটাইজ হৈ গৈছে এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সুমুৱাই দিব নোৱাৰে এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেন্স কৰিছে তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষাৰ্থীক জনাব লাগিব পিছত উলিয়াই দিয়া সুমুৱাই দিয়া কৰি থাকিব নোৱাৰি এক্সামত আজি কাট অফ মাৰ্ক কিছু হাই হোৱা বুলি কাট অফ মাৰ্ক হাই হোৱা লো হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে গতিকে কাট অফ মাৰ্কটো লো হাই কোনেও নকৰে যদি ৫,০০০ পোষ্ট আছে ৫,০০০ৰ বিপৰীতে ১০,০০০ মানুহ অৰেলত আহিব গতিকে ১০,০০০ হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায় কাট অফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে
এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে। বেছি যদি চোকা ল'ৰা 10,000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে। এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে। এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে। এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়। আকৌ মে' মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব, সেই সময়টো অৰেল নহয়, মে'ত অৰেল হ'ব। যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে। এদিনত 100জনতকৈ বেছি অৰেল ল'ব নোৱাৰি, 1.5 মাহ অৰেল চলিব। গতিকে জুনৰ মাহটো অৰেলত যাব। জুলাই মাহত হ'ব পাৰে। মই মুখত কোনো ডেট দিব খোজা নাই, তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল, কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে। গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব। যিমান মই উলিয়াই দিব নোৱাৰোঁ, অলৰেডি এইবোৰ এডভাৰটাইজ হৈ গৈছে। এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সুমুৱাই দিব নোৱাৰে। এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেঞ্চ কৰিছে, তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে। আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষাৰ্থীক জনাব লাগিব, পিছত উলিয়াই দিয়া সুমুৱাই দিয়া কৰি তুলিব নোৱাৰি।